আজি ধুবুৰী জিলা অসমীয়া পৰিষদৰ উদ্যোগত এটা আলোচনা চক্ৰ আমি পাতিছোঁ আৰু ইয়াতে বিগত দিনবোৰত যিটো প্ৰতাৰণা মিয়া জনগোষ্ঠীৰ ওপৰত সেই প্ৰতাৰণাৰ পৰা মুক্তি পোৱাৰ উপায় বিচাৰি 2021 নিৰ্বাচনৰ আমাৰ ভূমিকা কি হোৱা উচিত আৰু লগতে কমতাপুৰ আৰু কোচ ৰাজবংশী স্বায়ত্তশাসিত পৰিষদ আদি কৰি বিভিন্ন বিষয়ৰ ওপৰত আমি আলোচনা কৰিছোঁ আৰু আমি কিছুমান সিদ্ধান্ত লৈ আগবাঢ়িছোঁ। যেনেকুৱা কমতাপুৰৰ কথাটো কৈছে, সেই কমতাপুৰ আপুনি যদি অলপ চিন্তা কৰে, কমতাপুৰ যিটো অবিভক্ত গোৱালপাৰা জিলাৰ কথা কৈছে বা অনুমোদন কৰিছে বিধানসভাত, তাতে দেখা যায় বড় এরিয়া কিছুমান বাদ দিছে, রাভা হাজংৰ এরিয়াটো বাদ দিছে, বাদ দি পেলাই যিখিনি এরিয়া আছে তাত দেখা যায় 10 লাখতকৈ কমহে কোচ ৰাজবংশী তাত আছে, বাকি 55 লাখ কোচ ৰাজবংশী বাহিৰত আছে এরিয়া। আৰু ইফালে কোচ ৰাজবংশী স্বায়ত্তশাসিত পৰিষদৰ কথা, যেটা উন্নয়ন স্বায়ত্ত পৰিষদৰ কথা যেটা আইছে, তো দেখা যায় এই কমতাপুর যদি কোচ রাজবংশীর কারণেই হয়ে থাকে, মাত্র 10 লাখের নিচে কোচ রাজবংশী বেনিফিটেড হব স্বায়ত্তশাসিত পরিষদ অটোনমাস দিলে, আর বাকি 55 লাখ যেহেতু বাহিরত আছে তেওঁলোকে তার পৰা বঞ্চিত হওয়াই নিশ্চিত হয়ে গেছে। গতিকে ইয়ার পৰা সর্বসাধারণ রাইজৰ পৰা আরম্ভ করি নাগরিক সমাজের একটু ভাকা যে এইটো সরকারের বোধহয় একটু টোপ হে দিছে, 2021 নির্বাচনের আগতে একটু টোপ দিছে আৰু ভোটৰ অংক মিলাবলৈ এটা প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু এতিয়া কথা হল 35 বছৰ সংগ্ৰাম কৰি কোচ ৰাজবংশীসকলে যিটো কমতাপুৰ বা স্বায়ত্তশাসিত পৰিষদৰ কথা আহিছে, সেইটো আমি স্বাগতম জনাইছো। আমি কোন লাইনত স্বাগতম জনাম যে এইটো স্যাটেলাইট হ'ব লাগে, যাতে 55 লাখ বাহিৰত নপৰে, আৰু উপগ্ৰহীয় হলে হ'ব কি বা কমিউনিটি টেরিটরি যিটো বা সম্প্ৰদায় যিটো পৰিসীমিত স্বায়ত্তশাসন বা স্বায়ত্ত পৰিষদৰ কথা আহিছে, সেইটো হলে কোচ ৰাজবংশী কোনো ভাই ইয়াৰ পৰা বঞ্চিত নহব, সকলোৱে তাৰ অধিকাৰ পাব, ন্যায় পাব। আৰু ইফালে বেলেগ জনগোষ্ঠী যেনেকুৱা মিয়া জনগোষ্ঠীৰ মানুহখিনি আছে, আমি প্ৰায় 30 বছৰ ধৰি মিয়া উন্নয়ন স্বায়ত্ত পৰিষদৰ আমি দাবী কৰি আহিছোঁ। গতিকে আমি এই মিয়া উন্নয়ন স্বায়ত্ত পৰিষদ আমাক লাগাত রাখিছে। কিন্তু এতিয়া কথা হল 35 বছর সংগ্রাম করে কোচ ৰাজবংশীসকলে যেটো কমতাপুর বা স্বায়ত্তশাসিত পৰিষদৰ কথা আহিছে, সেইটো আমি স্বাগতম জনাইছো। আমি কোন লাইনত স্বাগতম জনাম যে এইটো স্যাটেলাইট হ'ব লাগে, যাতে 55 লাখ বাহিৰত নপৰে, আৰু উপগ্ৰহীয় হলে হ'ব কি বা কমিউনিটি টেরিটরি যিটো বা সম্প্ৰদায় যিটো পৰিসীমিত স্বায়ত্তশাসন বা স্বায়ত্ত পৰিষদৰ কথা আহিছে, সেইটো হলে কোচ ৰাজবংশী কোনো ভাই ইয়াৰ পৰা বঞ্চিত নহব, সকলোৱে তাৰ অধিকাৰ পাব, ন্যায় পাব। আৰু ইফালে বেলেগ জনগোষ্ঠী যেনেকুৱা মিয়া জনগোষ্ঠীৰ মানুহখিনি আছে, আমি প্ৰায় 30 বছৰ ধৰি মিয়া উন্নয়ন স্বায়ত্ত পৰিষদৰ আমি দাবী কৰি আহিছোঁ। গতিকে আমি এই মিয়া উন্নয়ন স্বায়ত্ত পৰিষদ